হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ ইউটিউব চেনেল ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি ইভিনিং ৱাকৰ কাৰণে অলপ ওলাই আহিছোঁ। কিমাননো ঘৰত সোমাই থাকিম। আৰু এইফালে আমাৰ পূৰা ফিগাৰ মেইনটেইন কৰিছে, মানে দুজনী মানে পূৰা খোজকাঢ়িছে আৰু পেটলি হৈ গৈছে লকডাউনত ঘৰত সোমাই সোমাই। এতিয়া আমি ৰাস্তাৰ ফালে ওলাই আহিলোঁ অলপ। আমি এতিয়া ওচৰে দোকান এখনত গৈ আছোঁ দুটামান বস্তু আনিবৰ কাৰণে। আৰু এইটো সময়ত সঁচাই বহুত ভাল লাগে। এয়া দেখিছেনে, ৰাস্তাত বেছি মানুহ সমাগম নাই আৰু দুই এজন ওলাই আহিছে ৰাস্তাত ইভিনিং ৱাকৰ কাৰণে। আৰু ভাল লাগে এনেকুৱা সময়ত অলপ ওলাই আহিব পালে। মানুহ তেনেকৈ ভিৰ নাই বাবে ভাল লাগিছে। আৰু এতিয়া আমি গৈ আহোঁ। হেল্ল' এভৰিৱান, কালি মোৰ ভিডিঅ'টো কৰা কাৰণ কালি মোৰ কণ্টিনিউ কৰা নহ'ল আৰু ভাবিলোঁ আজি মোৰ ভিডিঅ'টো কণ্টিনিউ কৰি দিওঁ। আৰু এতিয়া হৈছে 11টা। মই দিনৰ পৰাই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি দুপৰীয়া কি বনাওঁ তাকে আজি আপোনালোকক দেখাওঁ। আৰুনো কি দেখাওঁ, তেনেকৈ বিশেষ একো দেখাবলৈ নাই দেখোন, ক'তো যাব পৰা নাই। আৰু বৰষুণ পূৰা হিয়াত বৰষুণ দি আছে। বৰষুণ দিলে ভালে লাগে বাৰু, ইমান গৰমত যদি বৰষুণ দি দিয়ে অলপ মানে দেহটোৱে সকাহ পায়, নহয়নে? আৰু তেনেহ'লে আজি মই কি বনাওঁ তাকে আজি আপোনালোকক দেখাওঁ। আপোনালোকে বাৰু জাতিলাও আকৰ ভাজি খাইছেনে? চবেই কয় খাই বুলি, কিন্তু মই আজিলৈকে খাই পোৱা নাই। ভাবিছোঁ আজি ট্ৰাই কৰি চাওঁ। আৰু এতিয়া ঘৰৰ কিনাৰতে দেখিলে আপোনালোকে মোৰ লাওজোপা, ভাবিলোঁ দুটামান আগ ছিঙি আনো। একেবাৰে ঘৰৰ ওচৰত লাগি থকা আগ দুটামান আছে, তাকে ছিঙি আনো। দুটা মানুহে অকণমান হ'লে হৈ যাব। ট্ৰাই কৰি চাওঁচোন কেনেকুৱা হয় খাবৰ কাৰণে। আৰু আপোনালোকে কোনে কোনে জাতিলাও আকৰ ভাজি খাই আছে মোক কমেণ্ট কৰি জনাবচোন, কাৰণ মই আজিলৈকে খাই পোৱা নাই, কেনেকুৱা হয় নাজানো। কাৰণ আমাৰ অসমীয়া মানুহবিলাকে জাতিলাও আকৰ ভাজি খাইছে বুলি কোৱা হোৱা নাই। বেলেগ কাষ্টৰ মানুহবিলাকে খাইছে কোৱা শুনিছোঁ, যেনে বেংগলী মানুহবিলাকে খাই বুলি কোৱা শুনিছোঁ। কিন্তু আজি মই ভাবিছোঁ খাই চাওঁ কেনেকুৱা লাগে। আৰু তাৰ লগতে আৰু কি বনাওঁ তাকো দেখাম আজি আপোনালোকক। তেনেকৈ চাই থাকিব মোৰ ভিডিঅ'টো কণ্টিনিউ। ইয়াৰ লগতে আৰু এটা কথা কৈ দিওঁ, মই এটা মোবাইল অনলাইন অৰ্ডাৰ দিছোঁ। মানে তাৰ কেমেৰা কোৱালিটিটো বহুত ভাল, সেইবাবে মই সেইটো মোবাইল অৰ্ডাৰ কৰি আছোঁ। আগৰ মোবাইলটো, এইটো মোবাইল যিটো মই ইউজ কৰি আছোঁ আপোনালোকক মই ভিডিঅ' বনাই দি আছোঁ। এইটো মোবাইলতকৈ মই আগৰ যিটো মোবাইল আছিলে সেইটো বহুত ভাল আছিলে আৰু এইকেইটা কোম্পানীৰ আছিলে। আৰু মই কি কোম্পানী মই অৰ্ডাৰ কৰিছোঁ এতিয়া নকওঁ, যিদিনা মই মোবাইলটো আহি পাব সেইদিনাখন মই ভিডিঅ' কৰিম আৰু আপোনালোকক দেখাম। তাৰ মোবাইলটো কি হ'ল, মানে ভিডিঅ' হওক মানে ফটোৱে হওক যিকোনো বহুত ক্লিয়াৰ আহে। ভাবিছোঁ সেইবাবে মই ভাবিলোঁ সেইটোৱে অৰ্ডাৰ দি দিওঁ। এনেও দুটা মোবাইল লাগে বাৰু কেতিয়াবা, সেইবাবে। তেনেহ'লে এতিয়া মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া মই জাতিলাও আগ কেইটামান ছিঙি আনিলোঁ আৰু এতিয়া এইকেইটা মই চাফা কৰি ল'ম।
আৰু এতিয়া মই ছিঙি আনো নৰসিংহ পাত আৰু ভেদাইলতা পাত। এয়া নৰসিংহ গছ, বহুত ডাঙৰ গছজোপা। আৰু ভেদাইলতা, গোটেইবিলাক ভেদাইলতা, চবফালে ভেদাইলতা। আৰু ওচৰ চুবুৰীয়া আহি ইয়াৰ পৰাই ভেদাইলতা লৈ যায়। আৰু ভেদাইলতাটো পেটৰ বাবেও ভাল। আৰু চাটনি বনাই খাব পাৰি, পকৰি বনাই খাব পাৰি। আৰু আমাৰ বাৰীখনত এইবিলাক চবেই পোৱা যায়। এয়া দেখিলেনে, ভেদাইলতা পূৰা বগাই আছে। ফাৰ্ষ্টতে মই নোখোৱা বস্তু জাতিলাও আগকেইটা বনাই লওঁ। তাৰ বাবে মই তেলত পিঁয়াজ দি দিছোঁ। আৰু মই দি দিম 3টা সৰু জলকীয়া, কেঁচা জলকীয়া। আৰু তাৰপিছত দি দিম মই নহৰু 2 ফুট 3 ফুটমান। তাৰপিছত মই দি দিম কাটি থোৱা চব্জিখিনি। আৰু মই ইয়াত হালধি দিয়াটো দেখাব নোৱাৰিলোঁ। তাৰপিছত মই এতিয়া দিম আন্দাজমতে নিমখ। আৰু কেনেকুৱা হয় ভগৱানে জানে, মইতো আগতে খাই পোৱা নাই। চবে কৈছে ভালে হয় বুলি, কিন্তু মই ৰঙালাও আগটো খাই পাইছোঁ, কিন্তু জাতিলাও আগ খাই পোৱা নাই। ভাল হয় বুলি কৈছে খাবৰ কাৰণে। আৰু আপোনালোকে কোনে কোনে খাই পাইছে মোক প্লিজ কমেণ্ট কৰি মোক ক'বচোন। এতিয়া মই আলুখিনি ফ্ৰাই কৰি লৈছোঁ। আলু, পনীৰ, নৰসিংহ আৰু বিলাহী, এনেদৰে মই গ্ৰেভি টাইপত বনাম। আপোনালোকে নৰসিংহৰ লগত বনাই খাইছেনে? যদি খোৱা নাই চাব মই কেনেদৰে বনাইছোঁ। আৰু মই ফাৰ্ষ্ট বনাইছোঁ নৰসিংহ পাতৰ লগত। নৰসিংহখিনি মই বিলাহীৰ লগত এক্সট্ৰাকৈ মই এইটো মিক্সিত দি পিচি থৈছোঁ। সেইখিনি মই পিছত দিম। তাৰপিছত মই আলুখিনি ভজাৰ পিছতে মই পনীৰখিনি ভাজি ল'ম। পনীৰখিনি ভাজি লোৱাৰ পিছতে আনফালে মই আনখন কেৰাহীত যে বনাই আছোঁ লাও আগকেইটা, সেইকেইটা মই চাই লৈছোঁ, কাৰণ সেইটো কেৰাহী আছে হিটাৰৰ ওপৰত। পনীৰখিনিও ভজা হৈ গ'ল। তাৰপিছতে মই এতিয়া তেলখিনি দি দিম পিঁয়াজ। এয়া পিঁয়াজ আৰু জলকীয়া দিছোঁ, সৰু সৰু শুকান জলকীয়া, ঘৰৰে শুকান জলকীয়া হয়, দিছোঁ 5-6টামান। অলপ জ্বলা হ'লে খাই ভাল লাগিব, কাৰণ বতৰটো ডাৱৰীয়া হয় আজি। আৰু মই দি দিছোঁ আদা নহৰু পেষ্ট। তাৰপিছত মই দিম হালধি, অলপ জিৰা গুড়ি, ধনিয়া গুড়ি। এইখিনি অলপ দেৰি মই ফ্ৰাই কৰাৰ পিছতে মই দি দিম নৰসিংহ, বিলাহী, যিখিনি মই মানে পিচি থৈছিলোঁ সেইখিনি দি দিম। ফাৰ্ষ্ট বনাইছোঁ নৰসিংহ পাতৰ লগত এনেদৰে পনীৰ। কেনেকুৱা হয় নাজানো খাবৰ কাৰণে। 2টা বস্তুৱে মই আজি নতুনকৈ ট্ৰাই কৰিছোঁ। আৰু এনেদৰে বাতিটো মই মানে চাফা কৰি ইয়াতে দি দিছোঁ। আৰু এইখিনি মই অলপ দেৰি ভাজিম। সোৱাদ অনুযায়ী অলপ নিমখ দি দিছোঁ। আৰু এতিয়া এইখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াত পানী দিম। পানী অলপ দিব লাগিব, কাৰণ গ্ৰেভি টাইপত বনাম তেতিয়া। আৰু কালাৰটো কিন্তু বহুত ধুনীয়া হৈছে, খাবলৈও চাগে ভালেই হ'ব। আৰু যদি ভাল হয় আপোনালোকক নিশ্চয় মই কমেই বাৰু। আৰু এতিয়া মই ইয়াত দি দিম আলু আৰু পনীৰখিনি। আৰু এতিয়া এইখিনি মই ভালদৰে উতলিবলৈ দিম। সেয়া আমাৰ খানা ৰেডি হৈ গ'ল। এফালে পনীৰ আৰু আনফালে জাতিলাও ভাজি। লাও পাতৰ ভাজি ফাৰ্ষ্ট বনাইছোঁ, আৰু কেনেকুৱা হয় খাই চাওঁ। মজা আছে আৰু পূৰা টেষ্টি। তুমি খাইছাচোন, এই লাও পাতটো খাইছা? খাই পাইছানে জীৱনত? আৰু পনীৰ ৰেচিপিটো কেনেকুৱা হৈছে? পনীৰ আৰু হেৰি বনাইছোঁ, নৰসিংহ, বিলাহী। টেষ্টি হৈছে। আজি মই আপোনালোকক খাই দেখাম।
মজা পনীৰখিনি বহুত টেষ্টি হৈছে আপোনালোকে বনাই খাবচোন যদি কোনোবাই খোৱা নাই নৰসিংহ পাতৰ লগত আৰু অলপ এটা বিলাহী দি দিব আৰু টেষ্টি হ'ব খাবৰ কাৰণে আৰু লাও পাতো কোনোবাই যদি খোৱা নাই খাই চাব আজি ফাৰ্ষ্ট খাইছোঁ কিন্তু সঁচাই বহুত ভাল লাগিছে তো আমি এতিয়া খাই লওঁ খাই উঠি আকৌ লগ পাই আছোঁ আপোনালোকক হেল্ল' এভৰিৱান আমি ভাত পানী খাই আজৰি হ'লোঁ আৰু ভাত খাই উঠি মই চুলিখিনি ধুই দিবলগীয়া হ'ল কাৰণ ৰাতিপুৱা গা ধুওঁতে চুলি ধুবলৈ নহ'ল মোৰ চেম্পু শেষ হৈ গৈছিলে আৰু হাজবেণ্ডে চেম্পু আনি দিলে আৰু চুলিখিনি 3 দিন গৰমৰ দিনত 3 দিন বা 2 দিন নুধুলেই কিবা হেৰি লাগে তেল অইলি হৈ যায় সেইবাবে ধুই দিলোঁ আৰু এতিয়া ভাল লাগিছে চুলিখিনি ধোৱাৰ পিছত তো অলপ ৰেষ্ট লৈ লওঁ এতিয়া বাজিছে আজি আমি জলদিয়ে ভাত খালোঁ 1টা বজাতে ভাত খালোঁ এনেই বেলেগ দিনা 3টা 2:30 এনেকৈ বাজে আজি আমি 1টাতে খালোঁ ভাত আৰু এতিয়া অলপ ৰেষ্ট লওঁ তাৰপিছত কি পাওঁ দেখাবলৈ আপোনালোকক চাওঁ উঠি কিনি তেনেহ'লে অলপ ৰেষ্ট লৈ লওঁ ৰেষ্ট লৈ উঠি আপোনালোকক আকৌ লগ পাই আছোঁ হাই এভৰিৱান গুড ইভিনিং আৰু এতিয়া বাজিছে 5:30 আৰু আমি আজি এতিয়া ইভিনিং ৱাক কৰি আছোঁ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু বহুত দেৰি শুলোঁ আজি 2-3 ঘণ্টা আৰু এতিয়া মই লুনাচাৰ লগত ইভিনিং ৱাক কৰিছোঁ এইফালে চোৱা আকৌ হাই কৈ দিয়া এইফালে হাই মোৰ নাম লুনাচা সিংহা কৈ দিয়া আৰু এতিয়া মই বিজয়া খুৰীৰ লগত ইভিনিং ৱাক কৰিছোঁ এইফালে হাই কৈ দিয়া নাচাই ছোৱালীজনী তাৰপিছত এতিয়া আমি ফুফু কৰিছোঁ আৰু আমাৰ ভদ্ৰা খুৰীহঁতো ফুফু কৰিছে ন আৰু গাইজ মোৰ ভিডিঅ'টো আজি ইমানেই আছিল যদি আপোনালোকে চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাই আছোঁ মোৰ আন এটা ব্লগৰ সৈতে বাই বাই হাই কৈ দিয়া বাই কৈ দিয়া চুমু এটা দি দিয়া চুমু বাই